আসসালামু আলাইকুম ভিউয়ার্স। ইয়াত যিখিনি পোৱালি দেখা পাইছে এইখিনি কৰকনাথ মুৰ্গীৰ পোৱালি। আজি সোমবাৰ অৰ্থাৎ 1-10-18 তাৰিখ। আজি এশটা কৰকনাথ মুৰ্গীৰ পোৱালি অনা হৈছে। তাৰে 50টা পোৱালি বৰপেটা জিলাৰ ঢাকাইলাপাৰাৰ আইনাল হক ভাইক 50টা পোৱালি দিয়া হৈছে আৰু বাকী 50টা পোৱালি মোৰ ফাৰ্মত অনা হৈছে। কৰকনাথ মুৰ্গী সাধাৰণতে দেখাত কলা বৰণৰ, ইয়াৰ মাংসটো কলা আৰু ইয়াৰ গুণাগুণ ক'বলৈ হ'লে বহুত, ইয়াৰ কণীৰ মাংসৰ বহুত গুণাগুণ, যাৰ কাৰণে এই কৰকনাথ মুৰ্গী আজি বিশ্ব বিখ্যাত হৈছে। সাধাৰণতে কৰকনাথ মুৰ্গী দেশী মুৰ্গীৰ দৰেই কণী দিয়ে। চাওক, মেডিচিন প্ৰপাৰ্টিজ কৰকনাথ মিট। কৰকনাথ হেজ স্পেচিয়েল মেডিচিন ভেলু ইন হোমিওপেথি এণ্ড এ পাৰ্টিকুলাৰ নাৰ্ভাছ ডিছঅৰ্ডাৰ। কৰকনাথ মুৰ্গীৰ মাংস সাধাৰণতে যে আমাৰ তেজত থকা হিমোগ্লোবিনটো বঢ়াই দিয়ে আৰু ৰক্ত পৰিষ্কাৰ কৰে আৰু বহুত উপকাৰ। বাইখিনি তলত দিয়া আছে, আপোনালোকে সেইখিনি ভালদৰে পঢ়িব। আৰু ইয়াৰ কণীও বহুত বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে, যাৰ কাৰণে কৰকনাথ মুৰ্গী আজি বিশ্বৰ চুকে কোণে এইটো জনপ্ৰিয় হৈ পৰিছে। যদি বন্ধুসকল কোনোবাই কৰকনাথ মুৰ্গীৰ ফাৰ্ম কৰিব বিচাৰিছে বা ঘৰত দুই এটা পুহিব বিচাৰিছে, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু কোনোবাই যদি টাৰ্কি মুৰ্গীৰ পোৱালি বিচাৰে তেন্তেও পাব। কেৱল এই দুটাই নহয়, হাঁহ, যিকোনো ধৰণৰ হাঁহ, মুৰ্গীৰ পোৱালি, দেশী মুৰ্গীৰ পোৱালি লাগিলে মোৰ পৰা পাব। যেই নহওক বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু যদি আপোনালোকে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আসসালামু আলাইকুম।